নমস্কাৰ নিউজ ডেস্কৰ পৰা মই নবিফা ৰহমানে বাতৰি পৰিৱেশন কৰি আছো। গোৱালপাৰা চহৰৰ ময়লা পথাৰৰ কণমানি সৱনম খানমৰ কণ্ঠত অসমীয়া, হিন্দী আৰু গোৱালপাৰীয়া গীত পৰশৰ লাভ কৰিছে। সৱনম খানমে অসমীয়া, হিন্দী আৰু গোৱালপাৰীয়া গীতৰ চৰ্চা অব্যাহত ৰাখিছে। তেওঁৰ ইণ্ডিয়ান আইডলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে মন মেলি গীতৰ চৰ্চা অনুশীলন অব্যাহত ৰাখিছে। আহক চাই লওঁ সৱনম খানমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মন্তব্য আৰু তেওঁৰ মুখেৰে এটি অসমীয়া গীত। নিউজ ডেস্ক ৰিপৰ্ট DPN 365।